channel. আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া চাইকেল মাৰিছে গাইছ, বিহু চাব যাই আছো। বিহু মেইন ইটা বাজিছি 11:30 বলক বিহু চাব যাম। আমি এতিয়া যাই আছো গোৱালপাৰাত বিহু চাব। আৰু লগৰ গেলা আছে আৰু কিবাকে আছে কেইটামান। এতিয়া চাইকেল চব মজাই বেলেগ গাইছ, কি কম আৰু আমি গম পাইছো গাইছ, চাইকেল চলে থাক কিমান এটা মজা আছে একদম বকাৰ কাৰণে মজা গাইছ একদম এনজয় আৰু কি কম আৰু মুকলি চাব যাইছো। আৰু এখন চাইলো কুমৰিকে তাতে আছে পুৰা গায়ক চাইলো। এতিয়া ব্লগ বনাব নহ'ল, কালি আৰু আছে গাইছ পূৰ্ণিমা চাব যাই আছো। কালি আৰু বম ব্লগ আহি আছে, আজি একেলগে দিম ব্লগটো, এটা ব্লগে কৰি দিম। মজা আৰু চাই থাকো গাইছ, বিহু দেখি আছো মুকলি বিহু আৰু চাইকেল চলিলো। এতিয়া যাওঁ আৰু বিহু চাবা। চাইকেল পাৰ্কিং গাইছ। আমি বিহু আহিলো একদম ভিজি বৰষুণ দিছি। এতিয়া কেতিয়া যদি জানা না গাইছ, 7:02 এই চাই লওক হয়, এই 7:02 গাইছ, এই চাই লওক দেখিনে। এই দোকান চোকান বন্ধ একদম। আৰু বৰ্তমান চকত ৰখি আছো একদম পুৰা চব বন্ধ আৰু দোকানত ৰখি আছো। ইয়াতে অৱস্থা বেয়া গাইছ, কি কৰিম বুজি লগ হৈছো 7টা বজাত একদম বিহু খাই। তথাপিও বৰষুণ দিলাকে আৰু বৰষুণ নিদিব বুলি ভাবিছিলো, বৰষুণ দিলাকে। বৰষুণক ৰখি দেৰি হ'ল। এয়া চাই থাকক, ৰাতিপুৱা আৰু দেখি আছো ধামাকা হৈছে। কালি পূৰ্ণিমা চাব যাই আছো। এয়া গাইছ, এতিয়া আমি বৰষুণত ভিজি যাই আছো পূৰ্ণিমা চাবা। পূৰ্ণিমা চাব মজা। এতিয়া আজি মানে কেমেৰাটো মোৰ পৰা ষ্টাৰ্ট কৰা বুলি ক'ব লাগিব, কাৰণ মোৰ হাততে মোবাইলটো আছে। ষ্টাৰ্ট ময়ে কৰিছোঁ। আৰু এয়া গেট পাই গ'লো গাইছ পূৰ্ণিমাৰ। গেটখন মজা বনাইছে কিন্তু আৰু চাই যাওক। গামছা চাগৈ গাইছ, গামছা দি মজা আহিছে। প্ৰত্যেকডাল কিনিতে গামছাই গামছা নকল হয় একদম চাওকচোন। এই গাইছ, ভিডিঅ'টো চাই থকা মস্ত মানে আৰু মস্ত ধুলা চকুত ধৰিছে। Hi guys, আমি আহি আছো বৰ্তমান কি বুলি কয় বুদ্ধ মন্দিৰ তলে দি সোমাই যাম ৰ মই। এই গাইছ তলে দি সোমাই গৈছো ৰ। বলক গাইছ, মই লৈ যাম তো গাইছ। আমি কোনে কোনে আছে একবাৰ দেখি ৰাখ ৰ'ব। হে গাইছ, আমি কোনে আছে দেখি ৰাখ। এই গাইছ হ'ব ৰ'ব, অলপ পিছত কৰি আছো ৰ'ব। গাইছ পূৰ্ণিমা শেষ ধৰক আৰু এতিয়া ঘৰত যাম ভাই ভাই। আৰু ভিডিঅ'টো যদি ভাল লাগছে মান কৰি দিবি দে। লাগছে সাবস্ক্ৰাইব চব কৰি দিব, যি পাৰে তাকে কৰি দিব। এই কিবা যি ঘণ্টাটো বাজি দে, ঘণ্টাটো বাজি দিব সাবস্ক্ৰাইব কৰিবলৈ।
আৰু শ্বেয়াৰ কৰিব নাপাৰিব হোৱাটছএপে চবকে শ্বেয়াৰ কৰি দিয়ক যাক জিনকে পাৰে চবকে শ্বেয়াৰ কৰি দিয়ক আৰু ফোনতো পাৰিলে দিব ফোনত দে আৰু ডাঙৰ ইলাকে এৰবাৰী চাইকেল চলা ই চাইকেল চলাব ইলাক মই উঠিম দিয়া বোকাৰ উৎপাদন ইমান ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ খুবেই দুখিত নিজকে নিজে দুখিত অনুভৱ কৰিছোঁ আৰু কিয়নো দগৰি বোকা হৈছে গাইছ বোকাৰ উৎপাদন ইমানে বোকাৰ বতৰৰ কাৰণে দগৰি বোকা হৈছে সেইকাৰণে ভিডিঅ' বনাওঁ এনে বেয়া চেয়া নাছিলোঁ আৰু